ওয়েলকাম টু আসামিজ জ্ঞান ইউটিউব চেনেল। আজি আমি নঘটিব লগা এটি ঘটনাৰ বিষয়ে আলোচনা কৰিম। টেট এক্সাম হৈ যোৱাৰ এসপ্তাহ নহওঁতেই টেট প্ৰাৰ্থীসকলৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত বিভিন্ন ধৰণৰ মেছেজ আহি থকা দেখা গৈছে। তো ক'ব গ'লে প্ৰায় 90% প্ৰাৰ্থীৰ হোৱাটছআপত এই মেছেজবোৰ চেণ্ড কৰা হৈ আছে। কোনোবা দুষ্ট চক্ৰই এই কাৰ্য কৰি আছে, এইটো স্পষ্ট। যিবোৰ নাম্বাৰৰ পৰা মেছেজবোৰ চেণ্ড কৰা হৈ আছে সেই নাম্বাৰবোৰো বেলেগ বেলেগ দেশৰ নাম্বাৰ। আপোনালোকে ভালদৰে লক্ষ্য কৰিব, আমাৰ ইণ্ডিয়ান নাম্বাৰ হ'লে 919291 হয়, আৰু যিবোৰ নাম্বাৰৰ পৰা মেছেজ চেণ্ড কৰি আছে বহুত নাম্বাৰ মই চালোঁ, নাম্বাৰৰ 6265 এনেকুৱা ধৰণৰ কোড নাম্বাৰ আছে যিবোৰ আমাৰ দেশৰ মোবাইল নাম্বাৰৰ কোড নাম্বাৰ নহয়। মালয়েছিয়া, ইণ্ডোনেছিয়া তেনেকুৱা দেশৰ নাম্বাৰ হয় এইবিলাক। এক কথাত ক'বলৈ গ'লে ফেক নাম্বাৰ হয় এইবিলাক। কিছু নাম্বাৰৰ প্ৰফাইল পিকচাৰ, মানে আপোনালোকে হোৱাটছআপত যেতিয়া মেছেজ আহে কিছুমান তাতে প্ৰফাইল পিকচাৰো চাব, ডিপি লগাই থৈছে। তো যিবোৰ ফেক হয়, কাৰণ এনে কাম কৰোঁতে কোনোৱে নিজৰ প্ৰফাইল পিকচাৰ নলগাব। আপুনি বা আমি যাতে সিহঁতক বিশ্বাস কৰোঁ তাৰ বাবেই তেওঁলোকে বেলেগৰ ফটো ব্যৱহাৰ কৰে। তো এতিয়া আহোঁ মূল কথালৈ। এই ধৰণৰ মেছেজ পোৱাসকল ফেল নেকি? বহুতেই ফেচবুক হওক বা ইনষ্টাগ্ৰাম হওক বা টেলিগ্ৰামেই হওক আলোচনা কৰি আছে যে কম নাম্বাৰ পোৱাসকলৰ এনেধৰণৰ মেছেজ আহিছে বুলি। তো কিন্তু এয়া সম্পূৰ্ণ ভুল কথা। মোৰ চিনাকি বহুতো বন্ধু বান্ধৱী আছে যিসকলৰ পৰীক্ষা বহুতেই ভাল হৈছে আৰু তেওঁলোক 100% বিশ্বাসী যে তেওঁলোক পৰীক্ষাত পাছ কৰিব। আৰু এটি গুৰুত্বপূৰ্ণ কথা যে যিসকলে পৰীক্ষাত বহাই নাছিল সেইসকলৰো এনেধৰণৰ মেছেজ আহিছে। ইয়াৰ পৰা এইটো স্পষ্ট যে তেওঁলোক ফ্ৰড হয়। এনেই পাছ কৰাই দিম বুলি কৈ টকা ল'ব, তাৰপিছত আপোনাক আৰামছে ব্লক কৰি থ'ব। তো আপুনি পিছত ইচ্ছা কৰিলে ইহঁতক এটা কথাও ক'ব নোৱাৰিব যে আমি যে টকা দিলোঁ পাছটো নকৰিলোঁ, এনেকুৱা ধৰণৰ কথাও ক'ব নোৱাৰিব, কাৰণ আপোনাক ব্লক কৰি থ'ব। আৰু নাম্বাৰবিলাক ইণ্ডিয়ান নাম্বাৰ নহয়, তো নাম্বাৰবিলাক ইউজ কৰিছে ইহঁতে বেলেগ দেশৰ। তো আপোনালোকে ভুল নকৰিব, পইচা নিদিব, আৰু কিছুমানে দিবও পাৰে। চিন্তা নকৰিব। পৰীক্ষা যদি আপোনাৰ ভাল হৈছে ফলাফলো নিশ্চয় ভাল হ'ব, নিশ্চিন্ত থাকক। আৰু অতি সোনকালেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি শিক্ষামন্ত্ৰী পেগু ছাৰে ঘোষণা কৰিছে। আৰু সকলোলৈ অগ্ৰিম শুভেচ্ছা থাকিল। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।